দন্ত চিকিৎসা প্ৰতিষ্ঠান জেণ্টেল ডেণ্টেল এআইৰ বিশেষ সফলতা। CDP CEO হেকাথন 2024ত লাভ কৰিলে বিশেষ সন্মান। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত 3DP COE হেকাথন 2024ত উজলিল দন্ত চিকিৎসা প্ৰতিষ্ঠান জেণ্টেল ডেণ্টেল এআই। ডোনাৰ মন্ত্ৰালয় PM ডিভাইন আঁচনিৰ পৃষ্ঠপোষকতাত আয়োজিত এই হেকাথনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু সমগ্ৰ ভাৰতৰ 300 অংশগ্ৰহণকাৰীৰ ভিতৰত ষ্টাৰ্টআপ জেণ্টেল ডেণ্টেল এআইয়ে লাভ কৰে A কেটেগৰীৰ পুৰস্কাৰ। পুৰস্কাৰ হিচাপে লাভ কৰা 50 লাখ টকা ষ্টাৰ্টআপ জেণ্টেল ডেণ্টেল এআইৰ নামতে উৎসৰ্গিত কৰিব বুলি জনায় ডাক্তৰ চিন্ময় হাজৰিকাই। আগন্তুক সময়ত পুৰস্কৃত এই ধনৰাশি ষ্টাৰ্টআপ জেণ্টেল ডেণ্টেল এআইৰ বাবে উৎসৰ্গিত কৰিব বুলি মন্তব্য কৰে ডাক্তৰ চিন্ময় হাজৰিকাই। পুৰস্কৃত হৈ বহুতে ভাল লাগিলে আৰু যিহেতু এমাউণ্টটো কম নহয়, 50 লাখ টকা মানে ভাবিব নোৱাৰা এটা মানে ধনৰাশি। আমি পাই পেলাই ইমানে সুখী হ'লোঁ যে এতিয়া আমি যিটো ষ্টাৰ্টআপ আমি নিজৰ ফালৰ পৰা মানে প্ৰেজেণ্ট কৰিছিলোঁ, তেনেকুৱা ধৰণৰ ষ্টাৰ্টআপ বেলেগ নাছিলে। আৰু যিহেতু আমি এটা ইউনিক প্ৰপ'জিশ্যন লৈ পেলাই জাজৰ আগত আমি নিজকে যেতিয়া প্ৰেজেণ্ট কৰিলোঁ, তেখেতলোকেও সুখী হ'ল। আৰু যিটো আমাক প্ৰাইজ মানি দিছে, সেই প্ৰাইজ মানিটো আমি পাৰ্চনেল খৰচৰ কাৰণেতো ইউজ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ষ্টাৰ্টআপতে আমি খৰচ কৰি পেলাই মানে নিজকে স্কেল আপ কৰি পেলাই যাতে মেক্সিমাম মানুহক আমি সহায় কৰিব পাৰোঁ, সেইটো কাৰণে আমাক দিয়া হৈছে, সেইটো কাৰণে আমি খৰচ কৰিম। আৰু মই বিচাৰোঁ যে যিমান কেইজন নৱযুৱক আছে, নৱযুৱতী আছে, তেখেতলোকে যাতে এণ্টাৰপ্ৰিনাৰশ্বিপটোক এটা ভায়েবল কেৰিয়াৰ অপশ্যন হিচাপে লৈ পেলাই অসমখন আৰু দেশখনক আগবঢ়াই লৈ যাব বিচাৰে। নাই, পুৰস্কাৰ হিচাপে পাম বুলি ভবা নাছিলোঁ, কিন্তু ষ্টাৰ্টআপ জগতততো ইনভেষ্টমেণ্ট হিচাপেতো পইচা দৰকাৰ হৈয়ে থাকে আৰু আমি এক্টিভলি ইনভেষ্টমেণ্ট বিচাৰিয়ে থাকোঁ ইনভেষ্টৰৰ পৰা। বেলেগ বেলেগ যিকেইটা অনুষ্ঠান আছে যোনে পইচা প্ৰদান কৰি পেলাই আমাক মানে আগবঢ়াই নিব বিচাৰে, তেখেতলোকক আমি সদায় আমি আহ্বান জনাওঁ যে আমাক আহি পেলাই সহায় কৰক। নিউজ ডেস্ক, সাৰ্চ দ্য ৰিয়েলিটি। ইমান দেৰি হৈছে, গাড়ী এখনো নাই, খোজকাঢ়িও যাব নোৱাৰো। তুমি 1 ঘণ্টাৰ পৰা ইয়াতে ৰৈ আছা যে, এখন স্কুটি লৈ নোলোৱা কিয় অহা যোৱা কৰিবলৈ? পাপাক কৈ আজিয়ে এখন ল'ম, কিন্তু মংগলদৈৰ কোনখন ডিলাৰৰ পৰা ল'লে ভাল হ'ব? আপুনিও বাৰু মংগলদৈৰ বাসিন্দা নেকি? এখন দুচকীয়া বাহন লোৱাৰ চিন্তা আপুনিও কৰিছে নেকি? তেন্তে আজিয়ে আহক মংগলদৈৰ শ্ৰী সাই মটৰছলৈ, য'ত আপুনি পাব আপোনাৰ পচন্দৰ দুচকীয়া বাহনখন। ইয়াৰ উপৰিও শিক্ষয়িত্ৰীসকলৰ বাবে শ্ৰী সাই মটৰছত দি থকা হৈছে বিশেষ ৰেহাই। গতিকে পলম নকৰি মংগলদৈৰ ভেবাৰঘাটত থকা শ্ৰী সাই মটৰছলৈ আজিয়ে আহক, লৈ যাওক আপোনাৰ মন পচন্দৰ বাহনখন, অথবা যোগাযোগ কৰক 9289922289 আৰু 9864958057 নম্বৰত।